হরেক রকম HFB চ্যানেলের তরফৰ পৰা সকললৈ স্বাগতম থাকিল। বহুদিনৰ পিছত আপোনালোকৰ মাজত এটি নতুন ভিডিঅ'ৰ সৈতে আহিছো। ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকক। হয় গাইজ, আপোনালোক তাৰমানে এই যে ক'লে যে কিবা এটা বস্তু দেখাম বুলি, আজি আমাৰ যিটো চৰকাৰ আছে সেই চৰকাৰৰ আজি নাই বুলি ক'লে 10 বছৰ পাৰ হৈ গ'ল। হোৱা নাই যদিও 10 বছৰ হ'ব। আমাৰ বহুত কাম কৰিলে চৰকাৰে, বহুত কিবা কাম কৰিছে, আমাৰ সেইবিলাক আপত্তি নাই। আমাৰ আপত্তি যে আমাৰ গাঁওখনৰ বৰ্তমান এনেকুৱা বেয়া অৱস্থা হৈ আছে। এই ৰাস্তাবিলাক চাওক, এই ৰাস্তাবিলাকত 10 চপৰা মাটি পৰা নাই বৰ্তমানলৈকে। এইটো হ'ল এটা আমাৰ নেশ্যনেল হাইৱে। ইয়াতে আমাৰ দিনটোত তাৰমানে বহুত গাড়ী চলে, ইমান ধূলা হৈ যায়। গাড়ী এখন যোৱাৰ লগে লগে তাৰমানে মানুহ পিছফালে থাকিব নোৱাৰে, দৌৰিব লগা হৈ যায় ধূলাৰ কাৰণে। আৰু এতিয়া আৰু আকৌ বাৰিষা দিন আহিল, পানী অলপমান বৰষুণ দিয়াৰ লগে লগে পানী ভৰি যাব। এই পথৰৰ পৰা চাওক কিমান, এক ফুটো নাই। এই পথৰৰ পৰা চাওক কিমান আছে। আমাৰ সেইকাৰণে এটা বিশেষ অনুৰোধ যে যাতে তাৰমানে এইবাৰ ইলেকশ্যনটো আহি আছে, ইলেকশ্যন হোৱাৰ আগত যাতে এই ৰাস্তাটোৰ কামটো অলপমান হ'লেও আমাৰ গাঁওখনত প্ৰত্যেকটা ৰাস্তাত যাতে কামটো হ'লে ভাল লাগে। আৰু আমাৰ সেইটোতে আমাৰ মনত দুখ। আৰু ৰাস্তাকেইটা গ'লে তাৰমানে বহুত বেয়া লাগে। আৰু মাজত এজন আমাৰ গাঁৱৰে বাসিন্দা এজন আছে, তেওঁক মই এটা প্ৰশ্ন কৰিম। আপুনি জানেনে ৰাস্তাটো যে হোৱা নাই কাৰণটো কি জানেনে? ৰাস্তা যে আমাৰ গাঁৱতে যি ৰাস্তাটো হোৱা নাই, বাকী চব গাঁৱৰ ৰাস্তাবিলাক হৈ আছে, অলপ অলপ হ'লেও কিবা এটা হৈছে। আমাৰ এটা 10 চপৰা মাটিও পৰা নাই, কাৰণটো জানেনে? ইয়াতো কি ক'ম, মই নিজেই নাজানো। মই ভাবিহে থাকোঁ ৰাস্তা আমাৰ ৰাস্তা কেতিয়া হ'ব কেতিয়া হ'ব। মোক হ'লে গমেই পোৱা নাই কেনে হ'ব। আগবাৰ কলাৰো হেৰি চেন গেবেল ফেলব, আগবাৰ কলাৰো বোলাক ফেলব, এই একো হোৱাই নাই কিয়। আৰু মই জানাতো আমাৰ এইটো ৰাস্তা ৰাইজে নিজে পইচা তুলি পেলাই ঠিক কৰি লৈ বেয়া হ'লি বাৰিষা কালত, হয়। কিন্তু চৰকাৰে সেইটো দেখা পোৱা নাই। পথিৰ ৰাস্তা নহয়, দেখা নাপায়। এতিয়া নাই বুলি ক'লেও এটা কম গাড়ী নচলে, বহুত গাড়ী চলে। চলে গাড়ী চলে বহুত। কথা হৈছে আমাৰ এতিয়া কি ক'ব, এতিয়া ডাঙৰ ভাঙিলে একো নকৰে, আমি সৰু সৰু কি ক'ম। সেইটো এটা কথা হয়। এতিয়া তাৰমানে কি চবে ক'ব লাগিব, নক'লে কোনো নুবুজে। কাৰণ আমাৰ ৰাস্তা কেতিয়া হোৱা নাই, গাঁৱৰ ৰাস্তা আমাৰ গাঁৱৰ প্ৰত্যেকটা ৰাস্তা হোৱা নাই। নাই হোৱা নাই, ক'তো হোৱা নাই। বাকী বেলেগ গাঁৱত চাব গৰু লাদ দিবা যাবা ৰাস্তা চাবি নে, হাগবে যাবা ৰাস্তা চাবি, চব ৰাস্তাটো ব্লক পাৰা আছে, এই চেন গেবেল পাৰা চব আছে। আমাৰতো নহয়, আমাৰ ইয়াতে নহয়। আমাৰ কাৰণটো কিয় নোহোৱাৰ কাৰণটো কি? আমাৰ ইয়াতে মানে সেনেকুৱা মানুহ লগা মানুহ নাই। কোনোবা লাগি নিজে শুই লয়, শুনি লাগব পাৰ হয় সেনেকুৱা আৰু। এই ধূলা দেখিছে নে কেনেকৈ গাড়ী এখন গেলি ধূলা কেনেকৈ উৰা হয়। কি ক'ব এতিয়া, উপায় নাই। ডাঙৰ মুৰব্বীবিলাক সুধি চাওক, দেখালে আপোনালোকে কি কয় কি নকয়। হয় গাইজ, আপোনালোকে দেখিবলৈ পাইছে গাড়ীখনৰ পিছফালে কিমান ধূলা উৰাই আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু যিসকলে এই ভিডিঅ'টো চাই আছে সকলোৱে যাতে শ্বেয়াৰ কৰে। সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। হয় গাইজ, আপোনালোকে দেখিছে। আৰু আমাৰ গাঁৱৰ যিজন মানুহে কথাবোৰ কৈ গ'ল আপোনালোকে নিশ্চয় শুনিছে। আৰু আমাৰ বাৰেগাঁৱৰ খুব দুখ লগা ঘটনা এইটোৱেই, বেলেগ দুখ লগা ঘটনা একো নাই। আমি বাৰেগাঁও বৰ্তমান দুখীয়া হৈ আছোঁ, ৰাস্তাত দুখীয়া। আপোনালোকে দেখিছে এটা ৰাস্তা বাৰেগাঁৱত এটা আজি 10 বছৰত 10টা চপৰা পৰা নাই। সেইকাৰণে আমি বিনম্ৰভাৱে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে বাৰেগাঁৱৰ ৰাস্তাবোৰৰ কাম কৰে। ইলেকশ্যনৰ আগত যাতে বাৰেগাঁৱৰ ৰাস্তাবোৰৰ কাম কৰে, আমি সেইটো বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আমাৰ ফালৰ পৰা। আৰু বাৰিষা যেতিয়া হয় এই ৰাস্তাটোতে এটা ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে। সেইকাৰণে ল'ৰা ছোৱালীৰ সুবিধাৰ বাবে আপোনালোকে যাতে বাৰেগাঁৱৰ ৰাস্তাকেইটাৰ কাম কৰি দিয়ে। হয়, যিসকলে আমাৰ এই ভিডিঅ'টো চাই আছে তেখেতসকলক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰে। এনেকুৱাকৈ শ্বেয়াৰ কৰক যাতে শ্বেয়াৰ কৰোঁতে কোনোবা এজন ডাঙৰ ব্যক্তিৰ হাতত যাতে এই ভিডিঅ'টো যাই পৰে। আৰু আমাৰ ৰাস্তাৰ কামখিনি এই ভিডিঅ'টোৰ জৰিয়তে যাতে এই আমাৰ বাৰেগাঁৱৰ ৰাস্তাৰ কামখিনি ক্লিয়াৰ হয়। আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ মোৰ ফালৰ পৰা। আজি ভিডিঅ'টো এইখিনিয়ে আছিল। যিসকলে তাৰমানে নতুনকৈ চাই আছা ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু লগতে এটা কমেণ্ট কৰি দিব। আৰু আমাৰ এই সমষ্টিটো বেছি দূৰো নহয়, গুৱাহাটীৰ পৰাই কমলপুৰ সমষ্টি, গুৱাহাটীৰ পৰা অলপমান ওচৰৰে কমলপুৰ সমষ্টি, গাঁও বাৰেগাঁও। তো আজি ভিডিঅ'টো এইখিনি আছিল। বাই বাই।